মই আজি আপোনালোকক পাভ মাছৰ টেঙা দিয়া তৰকাৰী দেখুৱাম। যিটোৰ কাৰণে প্ৰয়োজন হ'ব নহৰু বাটি লোৱা, এনেধৰণে কেঁচা জলকীয়া, নিমখ, হালধি, জলকীয়া গুড়ি, চেনি অকণমান আৰু এয়া শুখা শাক, যিটো দি মই আজি মাছখিনি টেঙা বনাম। প্ৰথমতে মাছখিনিত মই হালধি আৰু নিমখ অকণমান সানি লৈছোঁ। কেৰাহী এখন গৰম কৰি তাত আপোনাৰ 2-3 চামুচমান তেল দিছোঁ। তেল, যিটো মাছত মানে মিঠাতেল দিলেহে খাবলৈ ভাল লাগে। তাত মই প্ৰথমতে দি দিছোঁ এই বাটি থোৱা নহৰুখিনি। নহৰুখিনি অলপ সময় অকণমান ভাজি ল'ম নামমাত্ৰ। এতিয়া মই ইয়াত দি দিম হালধি, জলকীয়া গুড়ি আধা চামুচ, হালধি আধা চামুচ, নিমখ সোৱাদ অনুসৰি দিম, কাৰণ এতিয়া ইয়াতে অকণমান পানী দিছোঁ মই মছলাখিনি ভালকৈ মজ খাবলৈ, কাৰণ মই পাভ মাছকেইটা ভাজি নলওঁ, মজাইহে বনাম। পাভ মাছকেইটা এতিয়া এই মাছকেইটা মই অকণমান সময় মজাই লওঁ। আৰু পাভ মাছ টেঙা দি বনাম, যিহেতুকে মই পিঁয়াজ ইয়াত ব্যৱহাৰ কৰা নাই, অকল নহৰুতেই মই নহৰু ব্যৱহাৰ কৰিয়ে বনাইছোঁ। এতিয়া ইয়াত মই কেঁচা জলকীয়া ফালি পেলাই আৰু গোটা কৰি দিছোঁ। গোটা কেঁচা জলকীয়াও দিছোঁ আৰু ফালিও দিছোঁ। মজোৱালৈকে, মজ খোৱালৈকে মই এই শাকখিনি এনেধৰণে মিহি মিহিকৈ কাটি লৈছোঁ। মাছকেইটা উলিয়াই দিলোঁ। তাৰপিছত এতিয়া মই ইয়াত এই মছলাত শুখা শাকখিনি দি দিম। কিছুমানে আলু ব্যৱহাৰ কৰে, মই কিন্তু আলু ব্যৱহাৰ কৰা নাই। সুদা আপোনাৰ আলু ব্যৱহাৰ নাই কৰা, সুদা টেঙা শুকাটো দিয়েই মই মাছৰ জোলটো বনাম। এতিয়া অলপ শাকখিনি মজ খাওঁ, তাৰ কাৰণে 2-3 মিনিট মই ঢাকনাখন মাৰি 2 মিনিটমান সময় শাকখিনি মজ খাবলৈ দিছোঁ। এই শাকখিনি এতিয়া সিজি যোৱাৰ পিছত মই ইয়াত পানী দিম। এই শাকখিনি চাওক, এনেধৰণে যেতিয়া শাকখিনি সম্পূৰ্ণ সিজি যাব, তেতিয়া আপোনালোকে তৰকাৰীৰ কাৰণে যিটো আন্দাজৰ তৰকাৰী বনাব, সেই আন্দাজৰে পানী দি দিব। হেৰিখিনি পানী দিয়াৰ পিছত ঢাকনা মাৰি দিছোঁ, আৰু যেতিয়া তৰকাৰীখিনি উতলিব তেতিয়া মই তাত মাছকেইটা দিম।
পানী তৰকাৰীখিনিত উতল অহা মাত্ৰকে মই ইয়াত এই পাভ মাছকেইটা দি দিছোঁ। অকণমান চেনি এইখিনিয়ে হৈছে আপোনাৰ পাভ মাছৰ। ইয়াত অকণমান চেনি দিলোঁ আৰু এই ভাল ধৰণে উতল আহি যোৱাৰ পিছত মই এতিয়া টেঙা তৰকাৰীখিনি সম্পূৰ্ণ হৈ যোৱাৰ বাবে অফ কৰি দিম। এইখিনিয়ে হৈছে পাভ মাছৰ টেঙা দিয়া পাতলা জোল, যিটো আপোনালোকে এই গৰমত খাই খুব ভাল পাব। আৰু এইটোৱে হৈছে গৰমত আপোনালোকে চোখা দিয়া এই পালেং শাক পাভ মাছৰ জোলখিনি খাই খুব ভাল পাব। আৰু মোৰ এই পাভ মাছৰ টেঙা দিয়া জোলটো দেখি কেনেকুৱা পালে মোক জনাব বুলি মই আশা কৰিলোঁ। কমেণ্টত জনাব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিব আৰু ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰিব। তচফিয়া কিটচেন যিটো ইউটিউব চেনেল আছে তাক ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ। আপোনালোকে মোক ফেচবুকত কমেণ্ট কৰিব আৰু আপোনালোকে কমেণ্ট কৰিলেহে মই গম পাম যে আপোনালোকে মোৰ ৰেচিপি চাই কেনে পাইছে। আৰু আপোনালোকে যদি মোৰ পৰা অন্য কিবা ৰেচিপি চাব বিচাৰে তাক মোক জনাব। মই নিশ্চয় দেখুৱাবলৈ আপোনালোকক আগ্ৰহী আৰু আপোনালোকৰ কমেণ্টে মোক যথেষ্ট আগ্ৰহ কৰে যে মই নতুন কিবা এটা বনাই আপোনালোকক দেখুৱাম বুলি। ধন্যবাদ।